গছ নকটাকৈও বাৰু এখন চিটি হ'ব নোৱাৰে নেকি? চাওক, মই আপোনালোকক এয়া দেখাইছোঁ। এইখন চিটি য'ত গছ নকটাকৈ হৈ আছে, দেখিছে? গোটেইখন সেউজীয়া, সেউজীয়াৰ মাজত এইখন চিটি। নিশ্চয় আপোনালোকে চিটিখন চিনি পাইছেই। এইখন আৰু ফুটপাথ এনেকৈ বনাইছে, চাওক। ফুটপাথৰ মাজত গছ এনেকৈ আছে। আমাৰ গুৱাহাটীত হ'লে এইবিলাক গছ কাটি তহিলং কৰি দিলেহেঁতেন, নহয়নে বাৰু? এইখন চিটি এইবোৰ ফুটপাথ, এইবোৰ গছ। দেখিছে, গছৰ মাজত এখন চিটি। নিশ্চয় চিনি পাইছে চিটিখন। এইখন চিটি এনেকৈ গছৰত বনাইছে। গছৰ গোটেই গছবিলাক আছে, সেউজীয়া, চাৰিওফালে কেৱল সেউজীয়া। সেউজীয়াৰ মাজত এখন চিটি আছে। আপোনালোকে চিনি পোৱা চিটি এখনে। এনেকৈ সেউজীয়া ৰাখিও এখন চিটি বনাব পাৰি। আমাৰ দীপৰ বিলৰ অৱস্থা কি? আমাৰ দীঘলী পুখুৰীৰ অৱস্থা কি? গোটেইখন সেউজীয়া পৰিৱেশ। সেউজীয়া পৰিৱেশ। এয়া ডাঙৰ ডাঙৰ হোটেল, এইবিলাক এৰিয়া। গতিকে চিটি এখন বনাবৰ কাৰণে ইমান গছ কটাৰ প্ৰয়োজন নাই। গছ ৰাখিও চিটিখন জীয়াই ৰাখিব পাৰি। গছবিলাককো জীয়াই ৰাখক, চিটিখনকো আগবাঢ়িব দিয়ক।